নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল মৰমৰ বন্ধু। আজি মই আহিছোঁ সোণাপুৰত পূজা চাবলৈ আৰু মোৰ লগত আছে মোৰ দোষ আৰু এখেত চাওক আৰু উৎপল আছে, উৎপল ৰাজু ভাই আৰু আপোনালোকক দেখুৱাই আছো মই মন্দিৰটো ক্ষেত্ৰী। বলক আমি আগলৈকে যাওঁ, আগৰ পৰিৱেশটো দেখুৱাওঁ আপোনালোকক সুন্দৰভাৱে। মোৰ ভিডিঅ'টো সম্পূৰ্ণলৈ চাই দেখুৱাব, স্কিপ নকৰি আপোনালোকে একদম চাই থাকিব। এয়া চাওক বাই আছে, পূজা চাব আহিছোঁ আমি। বাপই তামান চৰাব বিদ্যা। এই জীৱনত ফাৰ্ষ্ট আহিছো সোণাপুৰ। আমি এতিয়া জাগিৰত যাই আছোঁ ৰ'ব, মানে তাত পূজা চাবলৈ। মানে আমি সোণাপুৰৰ পৰা আহিলোঁ, আমি এতিয়া জাগিৰত যাই আছোঁ। সোণাপুৰতো চালোঁ অলপ পূজা, মানে আমি জাগিৰততো চাম আৰু বেলেগতো চাম। আমি আজি মানে ঘূৰি আহি থাকিম। ৰাতি অলপ পূজা চাই বহুত ভাল লাগে। যেতিয়া আমি এখন গাড়ীত বহুত মানুহ পূজা চাবলৈ আহোঁ, তেতিয়া আমাৰ মনটো বহুত ভাল লাগে, মানে কি ক'ম আৰু। হাই, আমি এতিয়া জাগিৰত যাই আছো পূজা চাবলৈ, চাই থাকক। মানে গাড়ীত বহিলো ৰ'ব, গাড়ীখনৰ আন্ধাৰ দেখাই নাপায় আকৌ। এই চাওক ৰাইট চাইড দিয়ে গাড়ীখনত দেখাই নাপায় দেখোন। আৰু ডাঙৰ বাইদেউ দেখছে না? বেহরার করে দালি দুলা, আরে বেহরার করে দালি দুলা, মাহর করে তেল দিলা। সরস্বতী সাগলে গিলিলা হাতি, ইন্দুরে যে বিড়াল ধরি, আরে ইন্দুরে যে বিড়াল ধরি হয়েছে বেচারা। আহি পালো জাগিৰত। আমি এতিয়া যাই আছো, মানে জাগিৰত দেখাও আপোনালোকক পূজা। বিৰাট ভাল লাগিল বিদ্যা, ভাল লাগিল না? ভাল লাগিল, ভাল লাগিল একদম না? বহুত তামাম জুই। কিমান দিন আহিব লাগে তাই পূজাত? আহিছিলো আগতে, আজি 2-3 বছৰৰ পিছত আহিছো। ঠিকে আছে, আপোনালোকক পুৰা দেখুৱাই আছো। আমাৰ ভাই দোষ আমি আছো, যাই আছো একেলগে। আজি পূজাটো হ'ব, মানে একদম হাল্লা, বহুত হাল্লা, মানে একদম জচত পাব লগা আছিল। হয়, পেট পুৰা গণ্ডগোল কৰি দিছে, খোৱা নাই একেলগে, মানে খোৱাই নাই আকৌ, খাম আৰু এতিয়া। আমাৰ পিছফালে ভাই এটা আহিব পৰা নাই। ঠান্ডা ঠান্ডা বেছি
আমি খালো চাহ মাটিৰ কলাহত চাহ বিদ্যা মাটিৰ কলাহত চাহ ভাল লাগছে না মিঠা একদম মিঠা মোহন আগত কিন্তু ইলাচি আছে ন একদম আহি কাটা বিস্কুট দিছা খালো দে আরে যাওঁতে যা আদি কল এটা খাই যাম হৈ যাব এইফালে আমাৰ বাই পুৰা খাই আছে এইফালে ৰাজু এইফালে আমাৰ ধন্দা চাওক না পোৱা এইফালে উৎপল পুৰা মাৰি আছে